কামলা অবিহনে কাম কৰা মানুহ অবিহনে 9 বিঘা ধান খেতি কৰিছে অকলে 9 বিঘা মাটি ধান খেতি কৰিলে কিমান ধান হয় সেই বিষয়ে আমি বাইদেউৰ পৰা জানিম 9 বিঘা মান হ'ব নি যে কথা পাতিবলৈ লাজ কৰিছে কথা ঠিক কিন্তু 9 বিঘা ধান খেতি কৰিছে কিন্তু কাম কৰা মানুহ এজনো লগোৱা নাই নমস্কাৰ বন্ধুসকল A to Z এক্সপ্লোৰ আসাম নামৰ চেনেলত আপোনালোকক পুনৰাই স্বাগতম জনাইছো নতুন এটা ভিডিঅ' লৈ বহুত দিনৰ মূৰত মই আজি আকৌ আহিছো আপোনালোকৰ ওচৰত এটা নতুন এটা ভিডিঅ' লৈ আৰু আশা কৰিছো আপোনালোকে মোক আগৰ নিচিনাকৈ সাপোৰ্ট কৰি যাব তো বন্ধুসকল আছো মই তেজপুৰৰ শলমাৰাৰ সিংগাফলা নামৰ এটা ঠাইত য'ত কৰি আছে খেতি কিন্তু মই ইয়াত আজি এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছো আৰু ভিডিঅ'টো হ'ল এনেকা এজনী বাইদেৱে আমাৰ মোটা মানুহে কৰিব নোৱাৰা কাম কৰি পেলাইছে সেই কথাটো আপোনালোকৰ ওচৰত লৈ আহিছো আৰু দেখাম হেইটোই ভিডিঅ' আৰু সেই বাইদেউজনী কোন হয় বাইদেউৰ মুখেৰে শুনাম বাইদেৱে কি কাম কৰিছে আৰু বাইদেউজনীৰ লগতে আছে হাৰ্টৰ প্ৰব্লেম তো হাৰ্টৰ প্ৰব্লেম থকাৰ উপৰিও বাইদেউজনীয়ে এনেকে এটা কাম কৰিছে যোনটো খচৰাচৰ মোটা মানুহো কৰিব নোৱাৰে তো আমি এতিয়া বাইদেউক মাতিম বাইদেউ আমাৰ ওচৰতে আছে আৰু মই চাওক কি ধুনীয়া এটা ধাননি পথাৰত আছো আৰু ধান চাওক একদম লমে লমে লাগি আছে খুব ধুনীয়া ধান হৈছে এবাৰ আৰু বাইদেউক মই মাতি আছো চাওক আমাৰ ওচৰত এইজনী বাইদেউৰ কথাই কৈ আছিলো বাইদেউ আপুনি আহক অলপ আহক বাইদেউ নমস্কাৰ আপোনাক স্বাগতম জনাইছো আমাৰ A to Z এক্সপ্লোৰ নামৰ চেনেলখনত তো প্ৰথমত জানিব খুজিম আপোনাৰ নামটো কৈ দিব দীপমালা ৰাজভৰ দীপমালা ৰাজভৰ তো বন্ধুসকল আমাৰ বাইদেউৰ নাম হ'ল দীপমালা ৰাজভৰ তেখেতে কি কাম কৰি উলিয়াইছে এতিয়া বাইদেউ আপুনি ক'বনে মই ক'ম আপুনি কওক মই ক'ম আচ্ছা বাইদেৱে কি কৰিছে অকলে বিনা মানে লগোৱা লৈ পেলাই মানে লগোৱা অবিহনে কামলা অবিহনে কাম কৰা মানুহ অবিহনে 9 বিঘা ধান খেতি কৰিছে অকলে কঠিয়া তুলুতে মানুহ লগাইছিলে সম্ভৱ আৰু বাকি যিমান কঠিয়া লগাইছে 9 বিঘা মাটিত অকলে কঠিয়া লগাইছে অকলে কাটি আছে আৰু অকলে মুঠি বান্ধি ঘৰত নিছে ঘৰটো আপোনাৰ দূৰত ঘৰটোও দেখাম আৰু 9 বিঘা মাটি ধান খেতি কৰিলে কিমান ধান হয় সেই বিষয়ে আমি বাইদেউৰ পৰা জানিম আৰু বাইদেউক সহায় কৰিছে তেওঁৰ শাহুমা আৰু তেওঁক দেখাম বাৰু আপোনালোকক তো বাইদেউ আপুনি কেই বিঘা টোটেল কৰিছে আপোনাৰ মুখেৰে এবাৰ কৈ দিয়ক অলপ আগফালে আহি যাব এতিয়া টোটেল কিমান হ'ব 9 বিঘা মান হ'ব নি 9 বিঘা মান হ'ব না আচ্ছা 9 বিঘা খেতি যে কৰিছে কাম কৰা মানুহ কেইজন লগাইলে আপুনি আজিলৈকে লগোৱা নাই বৰ্তমানলৈকে 9 বিঘা ধান খেতি কৰিছে আৰু কাম কৰা মানুহ লগোৱা নাই তো বন্ধুসকল আমাৰ বাইদেৱে কথা পাতিবলৈ লাজ কৰিছে কথা ঠিক কিন্তু 9 বিঘা ধান খেতি কৰিছে কিন্তু কাম কৰা মানুহ এজনো লগোৱা নাই তো হাল কিদি মাৰিছিলে ট্ৰেক্টৰত হাল মাৰিছে আৰু ৰোৱনী ময়ে কৰিছো একদম আপুনি অকলে কৰিছে না এতিয়া কিমান দিন লাগিছে 9 বিঘা মাটি ৰোৱনী কৰোতে কিমান দিন লাগিছে আপোনাৰ 20 দিন মান লাগিছে 20 দিন মান লাগিছে না আৰু তাৰ পিছত আৰু আলি চালি কিবা দিব লাগে দিব লাগে হেতু কি আপুনি নিজেই কৰিছে নিজে কৰিছো আৰু এতিয়া কাটি কৰিছো খাও বুঢ়িও কৰিছে লগতে খাও বুঢ়িয়ে হেল্প কৰিছে আপোনাক আচ্ছা ঘৰত কোন কোন আছে আপোনাৰ ঘৰত আৰু কোন আছে ঘৰত আমাৰ হাজবেণ্ড আছে দেৱৰ আছে তাৰ পিছত খাও বুঢ়ি আছে তিনটা ল'ৰা ছোৱালী আছে আৰু আপোনাৰ হাজবেণ্ড ক'ত আছে এতিয়া বাহিৰত তাৰমানে হাজবেণ্ড বাহিৰত কামত গৈছে আৰু চাওক আমাৰ বাইদেৱে অকলে খেতি কৰিছে মানে হাজবেণ্ডে বাহিৰত কামাই কৰি আছে বাহিৰত ইনকাম কৰি আছে পইচা পঠাই দিয়ে মানে বাহিৰত কাম কৰিছে ঘৰত কিবা ঘৰুৱা কিবা সমস্যা আছে যি আছে হেতু পিছৰ কথা কিন্তু বাইদেৱে যে অকলে 9 বিঘা মাটি খেতি কৰিছে হেতু এটা বহুত ডাঙৰ কথা আৰু মই ভাবো আমাৰ অসমৰ ৰাইজে উদাহৰণ হিচাপে বাইদেউক ল'ব লাগে আৰু তেনেকা সাহসেৰে কাম কৰিব লাগে কথাকাৰ এনেকা মনোবল থাকিলে মনত যদি সাহস থাকে তেতিয়া চাওক আপুনি 9 বিঘা কি 100 বিঘা মাটিও কাম কৰিব পাৰিব আচ্ছা বাইদেউতো আকৌ কিবা হাৰ্টৰ প্ৰব্লেম আছিল শুনিছিলো হয় না তো চাওক বাইদেউ হাৰ্টৰ প্ৰব্লেম আছে হাৰ্টৰ প্ৰব্লেম থকা হাজবেণ্ডটো নিদিয়ে কৰিব কাৰণে হাজবেণ্ডে কাম কৰিব নিদিয়ে কিন্তু আপুনি কৰি আছে নিজে আৰু কৰি আছো কি কৰিম মানে সংসাৰটো যিমান মানে পাৰি আছো কৰি আছে না যেতিয়া অসুবিধা হলে তেতিয়া মই কৈ দিম নোৱাৰো বুলি কৈ দিম লগাবই মানুহ এতিয়া মোৰ অসুবিধা নাই ভালে চলি আছো কাম কৰি আছে আৰু কবই নালাগে আচ্ছা 9 বিঘা মাটিত ধান কিমান হ'ব আইডিয়া আপুনি কিমান ধান হ'ব বিঘাত কিমান মান হৈ আছে এতিয়া বিঘাত এতিয়া ধৰক না আমাৰ ঘৰৰ ওচৰত যিমান ধান আছে যে তাততো ধৰক না বান্দৰ চান্দৰ খাই কিনে মানে কিমান হ'ব 10-15 মন এনেকে হ'ব এনেকা হৈছে আৰু ইফালে আইপিনে তো ধৰক 20 মন হৈ যাব ধান 20 মন হ'ব লাগে তো বন্ধুসকল ইয়াত চাওক ধানৰ কোৱালিটি চাওক খুব ধুনীয়া হৈছে
তাও 20 মন 18 মন 22 মন তেনেকা মানে এক মানে ইকুৱেল মিলালে 20 মন মান পাব বিঘা প্ৰতি তো 20 মন বিঘা প্ৰতি পালে কেই বিঘা কৰিছে বাইদেৱে কৈছে 9 বিঘা তো 9 বিঘা মাটিত 180 মন আপুনি আধি কৰিছে তো বন্ধুসকল দুখৰ কথা এটাই তেখেতসকলে ইমান কষ্ট কৰিছে কিন্তু মাটিটো আধি হয় মানে আধিত কৰিছে যিমান খেতি কৰিব আধা ধান মালিকক দি দিবলৈ মানে মাটিটো যাৰ তেওঁক দিব লাগে আচ্ছা মালিকে কিবা দিছে কি নাই নাই দিয়া নাই মালিকে দিয়া নাই অকল আপোনালোকে বাস মানে সব আপোনালোকৰ মাটিটো অকল মালিকৰ তো বন্ধুসকল আপোনালোকে ক'ব যে মালিকৰ অকল মাটিটো বাকি যি খৰচ পাতি কঠিয়া বীজ যি আছে লেবাৰ সব আমাৰ বাইদেউৰ হয় তাও আধা দিব লাগিব মালিকক এটো কিমান দূৰ কি হয় নাজানো এটো বিষয়ে মই তো ঠিকই আছে আচ্ছা বাইদেউ আপোনাৰ লগত এতিয়া কোন কোন আছে ইয়াত লগত এতিয়া মানে পথাৰত নে পথাৰত মানে আপোনাৰ খাওমা আছে না আচ্ছা তো आंटी आप भी इधर आइए तो बंधुসকল ये वैसे ये और खाहुमा है और आप भी मतलब आपका बुआरी का साथ में मतलब धान काट के हेल्प कर रहा है तो ठीक है कैसा लगता है आप लोग जो दोनों मिलके इतना काम करता है तो आप लोग को क्या मतलब कुछ प्रॉब्लम नहीं होता है क्या प्रॉब्लम तो है हाथ पैर तो दर्द होता है ये काटने से दर्द होता है हाँ तो क्या करना तो पड़ेगा ना क्या करना तो पड़ेगा ही ठीक है इससे तो कुछ प्रॉब्लम नहीं है असुविधा तो नहीं है ऐसे कुछ नहीं ऐसे कुछ असुविधा नहीं है ना तो বন্ধুসকল এনেই কোনো অসুবিধা নহয় কিন্তু তেওঁলোকে কাম কৰি আছে ধান খেতি কৰি আছে খুব ভাল লাগিছে খাহু বুৱাৰীয়ে মিলি পেলাই কৰি আছে কিন্তু বুৱাৰীয়ে বহুত যথেষ্টখিনি কৰি আছে আৰু খাহুয়ে বুৱাৰীক হেল্প কৰি আছে এইটো এটা বহুত ভাল কথা তো মানে একে জায়গাত কৰি পেলাই আৰু মৰণাটো ইয়াতে দিব আচ্ছা বাকি এতিয়াতো কিমানটো খেতি কৰি মানে কাটিব বাকি আছে এতিয়া বৰ্তমান এইখিনি আছে না আৰু হ'ব কালি আধা বিঘা মান হ'ব নি তো বন্ধুসকল চাওক আজি এতিয়া আৰু বেছি মাটি নাই ধান কাটিবলৈ বাকি বৌসকলৰ বাইদেউসকলৰ চাওক ইমানটো খেতি কৰিবলৈ কাটিবলৈ বাকি আছে আৰু এইটো চাওক বাইদেৱে ধান কাটি আছে খুব স্পিডত ধান কাটিব কৰে বাইদেৱে ভালে লাগে কাটি কাটি আৰু বিয়া লাগে কাটি কাটি ভালেই লাগে নাকি ধান কাটা বস্তু নাকি আপুনি আপোনাৰ দেউতাৰ ঘৰত এনেকা কাম কৰিছে কি নাই দেউতাকৰ ঘৰত কাম কৰিছে কি নাই দেউতাকৰ ঘৰত কৰিছো কুঁহিয়াৰ খেতি কৰিছে কিমান কুঁহিয়াৰ কৰিছে দেউতাৰ ঘৰত কুঁহিয়াৰ আমাৰ বহুত আছিল ধৰক না এনে আপোনাৰ 20 বিঘা মান হ'ব নেকি 20 বিঘা মান কুঁহিয়াৰ খেতি কৰিছে আপোনালোকে না কোনে কোনে অকল ঘৰতো কি এনেকা কাম কৰা মানুহ লোৱা নাই না কাম কৰা মানুহ লোৱা নাই ঘৰতে ঘৰতো কাম কৰা মানুহ লোৱা নাই জাস্ট খালি আপোনালোকে দাদা মই মিলি কিনে কৰিছো আৰু ঘৰত দাদা আৰু আপোনালোকে মিলি পেলাই কৰিছে কুঁহিয়াৰ খেতি কৰিছে আৰু বহুত ডাঙৰ কুঁহিয়াৰ খেতি আছে প্ৰায় 20 বিঘা মাটি কুঁহিয়াৰ খেতি কোনো কাম কৰা মানুহ নোহোৱাকৈ খেতি উঠাইছে তো সেইজনী বাইদেৱে আজি 9 বিঘা মাটিৰ খেতি কৰি আছে বিনা কাম কৰা মানুহ লৈ সকলো কাম অকলে কৰিছে সকলো কাম যেনেকে ৰোৱনীৰ পৰা আদি কৰি মাটি চপোৱালৈকে ধান কাটালৈকে ধান কাটি ইয়াতে মৰণা দি মেচিনত মৰণা দিব বাইদেউ মেচিনত মৰণা দিব আৰু ধান কেইটা অন্যান্য কোনো মানে শাক পাচলি কৰে কি নাই শাক পাচলি মানে বান্দৰ আছে যে বান্দৰৰ কাৰণে একো নহয় বস্তু মাটি আছে কিন্তু বান্দৰৰ কাৰণে একো শাক পাচলি কৰিব নোৱাৰে ধানতো খাই দিয়ে একেবাৰে লোকসান বহুত ধান কৰে বান্দৰ ধানো খাই দিয়ে তো বান্দৰে ধানো খাই দিয়ে বন্ধুসকল চাক মই ধাননি পথৰ আৰু বাইদেউৰ বিষয়ে মই ক'লো আপোনালোকক কিন্তু কথা এটাই মনোবল থাকিলে আৰু মনত যদি সাহস থাকে আৰু কৰিম বুলি যদি এটা মানে ভাব থাকে তেতিয়াহ'লে আপুনি নোৱাৰা কামো কৰিব পাৰিব সেইটোৱে কৈছো আপোনালোকক যে পৰাভোগৰ কামক ভয় কৰি লাভ নাই চাক বাইদেউৰ নিচিনা কামক ভয় নকৰে বেমাৰী যদিও হাৰ্টৰ প্ৰব্লেম আছে যদিও কামক ভয় কৰা নাই আৰু 9 বিঘা মাটি বিনা কাম কৰা মানুহ লৈ কৰি পেলাইছে ঠিক সেইদৰে আপোনালোকেও কৰিব পাৰিব চেষ্টা কৰিব কিন্তু ভিডিঅ'টো কেনে লাগিছে কমেণ্টত জনাব আৰু যদি ভাল লাগিছে লাইক এটা কৰিব আৰু যদি আপোনালোকে নতুন হয় তেতিয়ালে সাবস্ক্ৰাইব কৰিব আৰু যদি এইটো ভিডিঅ' আপোনালোকে ফেসবুকত চাইছে তেন্তে মোৰ চেনেলটো ফলো কৰিবলৈ নাপাহৰিব ধন্যবাদ আৰু এটা ভিডিঅ' নহালৈকে আপোনালোকক জয় আই অসম জয় হিন্দ।